হেল্ল' নমস্কাৰ সকলোকে মোৰ প্ৰথমটো ইউটিউব ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু সুস্থ আছে। নাজানো বাৰু আজি মোৰ প্ৰথমটো ভিডিঅ' হয়, মানে কি ক'ম কি নক'ম লাগিছে। আজি ভাবিলোঁ আজি কাতি বিহু হয়, মই কাতিৰ বিহুৰ দিনাখন ভিডিঅ'টো বনাই আছোঁ। তাকে ভাবিলোঁ দিনটোতো গ'লে বাৰু সন্ধিয়াৰ পৰা মই ভিডিঅ'টো বনাম আৰু সেনেকৈ ভাবি বনাব ষ্টাৰ্ট কৰিছোঁ আৰু নাজানো বনাব পাৰোঁ নে নোৱাৰোঁ, কেতিয়া দিব পাৰোঁ, 2-3 দিন এসপ্তাহো লাগিব পাৰে, কাৰণ মোৰ এডিটিং একেবাৰে নাজানো, মানে ইউটিউবৰ বিষয়ে মোৰ একেবাৰে নলেজ নাই। তাকে দিব পাৰোঁ নে নোৱাৰোঁ মোৰ সেইটোৱে গেৰেণ্টি নাই। আজিকালি ইউটিউবত চব পোৱাই যায় দিয়কচোন, তথাপিও চাই কেতিয়া দিব পাৰোঁ ঠিক নাই আৰু। তাকে আৰু যেতিয়া দিওঁ মানে বহুতো ভুল হ'ব, এডিটিঙত ভুল হ'ব, কথাত ভুল হ'ব, ক্ষমা কৰি দিব আৰু দেই যদি ভিডিঅ'টো দিয়া যায় আৰু ভুলখিনিৰ কাৰণে ক্ষমা কৰি দিব। যিয়ে নহওক সকলোকে কাতি বিহুৰ বহুত শুভেচ্ছা জনালোঁ। সকলো যেন ভালে কুশলে থাকে আৰু সুস্থ থাকে। আজি কাতি বিহুৰ দিনাখনে মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। এনেকৈ কাতি বিহুটো কঙালী বিহু বুলি কোৱা হয়, তথাপিও মানে কি আৰু কঙালী হ'লেও মানে কি উৎসৱ বুলি ক'লে ভাল লাগে আৰু ন। তাকে আৰু এতিয়া কাতি বিহুত ধৰক আপোনাৰ তুলসী তলত যেতিয়া চাকি দিয়া হয় তেতিয়া মনটো এনেই উজ্জ্বল হৈ উঠে ন, সেইকাৰণে মানে মোৰ খুব ভাল লাগে আৰু সকলোৰে ভাল লাগে দিয়কচোন। তাকে আৰু দিনটোতো গ'লেই দিয়কচোন, কাতি বিহু বুলি চাফ চিকুণ সকলোৰে ঘৰতে থাকে, তেনেকৈ আমাৰ ঘৰতো চাফ চিকুণ কৰিলোঁ। দিনটো সেনেকৈ ব্যস্ততাৰ মাজতে গ'ল। এতিয়া সন্ধিয়াৰ পৰা ভাবিলোঁ মানে ভিডিঅ'টো বনাই দিওঁ আৰু তাকেই এতিয়া কি কৰোঁ কি নকৰোঁ আপুনি চাই থাকক ভিডিঅ'টো। আমাৰ ঘৰৰ গছৰ প্ৰথমটো ৰবাব টেঙা হয়। মা তুলসীৰ তলত চাকি ধূপ দিলে, এতিয়া নামঘৰত শৰাই ভাগ আগবঢ়াব। মানে তুলসী তলতে শৰাই দিব লাগে, কিন্তু আমাৰ তুলসীৰ তলত ইমান ঠাই নাই, সেইকাৰণে নামঘৰতেই দিব আৰু। আমাৰ নামঘৰৰ ভিতৰ ভাগ হয় এয়া, আৰু মা শৰাই আগবঢ়াই আছে। আগবঢ়াই মায়ে এতিয়া অলপ পুথি পঢ়িব লৈছে। ময়ো কাষতে থাকি শুনি আছিলোঁ বাৰু। তুলসী আইৰ সৃষ্টি কেনেকৈ হৈছিল সেই বিষয়ে মায়ে মোক অলপ বুজাই দিলে। আমি সকলোৱে জানো যে কাতি বিহু বুলি ক'লে আমি কাতি মাহৰ দুমাহীৰ দিনাখনৰ পৰা গোটেই মাহটো আমি তুলসীৰ তলত চাকি দিওঁ। আন এটা কাৰণ হৈছে মাধৱী আৰু ধৰ্মধ্বজৰ কন্যা তুলসী আইৰ জন্ম কাতি মাহৰ পূৰ্ণিমা তিথিত হৈছিলে। গোটেই কাতি মাহটো তুলসী আইৰ নামত চাকি ধূপ জ্বলোৱা হয়। আপোনালোক বহুতেই চাগে এই বিষয়ে জ্ঞাত আছিলে, কিন্তু মই বিশেষ জনা নাছিলোঁ। আজি নজনা কথা এটা শিকি ভাল লাগিল, আৰু যিসকলে জনা নাছিলে আজি গম পালে। লগতে আমাৰ নামঘৰটোও দেখাই দিলোঁ। আমাৰ ঘৰৰ সকলো পূজাতে উপস্থিত থকা ভকতসকল আহি পাইছেহি। এয়া তেওঁলোকক মায়ে প্ৰসাদ আগবঢ়াই আছে। মই কাটি আছোঁ ৰবাব টেঙা, আমাৰ ঘৰৰ গছৰ ৰবাব টেঙা। এয়া গোটেইবোৰ ভকত হৈছে মোৰ ভাগিন আৰু ভাগিনী। আৰু এনেকৈ আমাৰ ঘৰৰ কাতি বিহু পালন কৰা হ'ল আৰু। এটা কথা সকলোৱে জানেই চাগে, আজি কাতি মাহৰ দুমাহীৰ দিনাখন কেঁচা তামোল আগবঢ়োৱা হয় শৰাইৰ লগত। আজিৰ পৰাই কেঁচা তামোলৰ ব্যৱহাৰ কৰা হয়। আমাৰ গাঁৱত উৎসৱ পাৰ্বণ হ'লে এনেকৈ সকলোৰে ঘৰে ঘৰে এখন এখনকৈ প্ৰসাদ দি যায়, আৰু আমাৰ এনেকৈ
বহুত হৈ যায়। গাঁৱত বাস কৰা সকলোৰে ঘৰত চাগে এনেকৈ হৈয়ে যায় ন? কমেণ্ট কৰি জনাব কাৰ কাৰ ঘৰত হয়। বাকী আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব আৰু বহুতো ভুল ভ্ৰান্তি হ'ব পাৰে, কাৰণ আজি প্ৰথমটো ভিডিঅ' হয়, ক্ষমা কৰি দিব আৰু।